তিতা কেৰেলাৰ পুৰ বনাইছোঁ। চাওঁ আহকচোন ৰেচিপিটো কেনেকুৱানো হৈছে। এইখিনি তিতা কেৰেলাখিনি বাকলিটো ভালদৰে মই চুচি লৈছোঁ। তাৰপাছতে ইয়াতে মই অকণমান নিমখ দিছোঁ। নিমখ দি এইখিনি আধা ঘণ্টা 1 ঘণ্টামানৰ কাৰণে ভালদৰে ঢাকি থৈ দিব। তাৰপাছতে এইখিনি তেতিয়া কোমল হয় আৰু কোমল হ'লে ইয়াৰ পৰা গুটিটো উলিয়াবলৈ ভাল হয়, মাজৰ ভিতৰৰ অংশখিনি উলিয়াবলৈ ভাল হয়। তাৰপাছতে মই এইখিনি ভালদৰে 3-4 বাৰ ধুই লৈছোঁ। 3-4 বাৰ আপোনালোকে বেছিও ধুব পাৰে, তেতিয়া ইয়াৰ একেবাৰে তিতা ভাৱটো নাইকিয়া হৈ যায়গৈ। তাৰপাছতে মই ইয়াৰ পৰাই দেখিছেনে ইমান ধুনীয়া কোমল হৈ গৈছে, ছফ্ট হৈ গৈছে। তাৰপাছতে মই গুটিখিনি ভালদৰে ইয়াৰ ভিতৰৰ পৰা মঙহখিনি উলিয়াই দিলোঁ। এইখিনি ভাজি বনায়ো খাব পাৰে আপোনালোকে ইচ্ছা কৰিলে। মই ইয়াতে বাদাম লৈছোঁ, আদা নহৰু লৈছোঁ আৰু 2টামান কেঁচা জলকীয়া লৈ এইখিনি ভালদৰে মই এটা পেষ্ট বনাই ল'ম। বাদামৰ সেইটো দিলে খাই পেলাই ভাল লাগে। তাৰপিছতে ইয়াতে মই এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি থৈছিলোঁ, সেইটো মই কেৰাহীটোত ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। তাৰপাছতে মই আলু অকণমান বইল কৰি থৈছিলোঁ আৰু লগতে কণী এটাও ভাজি থৈছোঁ। এটা নালাগেই, অকণমানহে দিম মই ইয়াতে। তাৰপাছতে ইয়াতে মই এতিয়া আলু বইল কৰি থোৱাখিনি মই দি দিছোঁ ইয়াতে পিটিকি। তাৰপাছত ইয়াতে মই য'ত মছলা লাগে মই গোটেইখিনি ইয়াতে এড কৰি দিম। ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু মিট মছলা অকণমান, এনেকৈ হালধি নিমখ গোটেইখিনি ইয়াতে মই দি দিম। দি পেলাই ভালদৰে অলপ সময়ৰ বাবে ভাজি ল'ম। এয়া দেখিছেনে মই এইখিনি দি আছোঁ বাৰু, মই আগতীয়াকৈ কৈ দিলোঁ। তাৰপাছতে এইখিনি ভালদৰে ভাজা হৈছে আৰু তাৰপাছতে মই ইয়াতে ভাজি ৰখা কণী অকণমান দি দিলোঁ। এইখিনি দিয়াৰ পাছতে মই ইয়াতে যিখিনি মই বাদাম আৰু আদা নহৰুখিনি পেষ্ট বনাই থৈছিলোঁ ইয়াতে দি পেলাই অলপ সময়লৈ ভাজিছোঁ, বেছি সময় ভাজিব নালাগে বাৰু। সেইখিনি দিয়াৰ পিছত ইয়াৰ মোৰ ভাজা হৈ গৈছে। এতিয়া মই ইয়াতে লাহে লাহে গোটেই মছলাখিনি ইয়াৰ ভিতৰত সোমোৱাই দিব লাগিব লাহে লাহে। আপোনালোকে শলাবাৰী বা গুলি সূতা এনেকৈ মেৰিয়াই দিলে ইয়াৰ ভিতৰৰ মছলাখিনি ওলাই নাযায় সহজতে, তেতিয়া বেছি ভাল হয়। মই তেনেকৈ গুলি সূতাই মেৰিয়াই দিছোঁ, আপোনালোকে শলাবাৰীও দিব পাৰে, খৰিকা কিবা এনেকৈ দিব পাৰে। তাৰপিছত মই বাৰু খৰিকা দিয়া নাই, মই গুলি সূতা দিছোঁ। তাৰপিছতে এইখিনি হৈ গৈছে। এতিয়া কম জুইত গোটেইকেইটা ধুনীয়াকৈ অলপ সময়ৰ বাবে ভাজি ল'ব লাগিব, নিসিজালৈকে ভাজি লৈ কম জুইত ভাজিব লাগিব, তেতিয়া এখন ভাল হয় আৰু। এয়া মোৰ ভাজা হৈ গ'ল, ৰেডি হৈ গ'ল। চাওকচোন কেনেকুৱা লাগিছে ক'বচোন।